আমি ৰেডি হৈছো আৰু এয়া জুৰুনৰ গাড়ী এফালে এফালেও গাড়ী সবফালে গাড়ী আমি যাম আৰু এতিয়া Hello everyone, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন ব্লগ হলে বুলি আৰু বহুত দিনৰ মূৰত লং ব্লগ এটা আনিছো আজি মানে এটা স্পেশাল দিন মানে মোৰ দাদাৰ বিয়া আৰু আজি হৈছে জুৰুন আৰু জুৰুনৰ কাৰণে দেখিছেনে সকলোৱে সবে টুইনিং কৰি লৈছে মানে পিং ড্ৰেছ কোড আৰু এইফালে আমাৰ দৰাই সেৱা গ্ৰহণ কৰিছে মানে নিয়ম আছে যিহেতুকে ইয়াৰ পিছত আমি উলাম কইনা ঘৰলে বুলি আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো যদি চাই ভাল পায় তেতিয়া লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব কইনা ঘৰলৈ যাবলৈ উলালো মানে জুৰুন লৈ আৰু মোৰ বৌ ঘৰ হৈছে নগাঁৱত আপোনালোকক মই নিয়মখিনি দেখাই থাকিম আপোনালোকে চাই গৈ থাকিব দেই ভিডিওটো এতিয়া আমাৰ কইনা ওলাই আহিছে সমাজলৈ বুলি আৰু ইয়াতে আমাৰ কাপোৰ কানিবিলাক পিন্ধোৱা হ'ব Laila iya bener আৰু খানাখিনিও আপোনালোকক অকনমান দেখাই দিলো আৰু খানাখিনি বিৰাতে টেষ্টি আছিল কিন্তু খাবলে আৰু তাৰ পিছত খাই বৈ আমি উলালো ঘৰলে বুলি আৰু আমাক কইনায়ো আগবাঢ়াবলৈ আহিলে বৌকো ধুনীয়াকৈ বাই দি বুলি আমি ঘৰলে বুলি আহিলো যিহেতুকে আকৌ ৰাতিলৈ আহিবই লাগিব কইনা নিবলে হয়নে নহয় আৰু ভাগৰ লাগিব বেছি দেৰি হলে সেইকাৰণে আমি সোনকালে উলাই দিলো আৰু তাৰপৰা এটো বিয়াৰ দিনা পিন্ধিবলে আৰু এযোৰ হৈছে ৰিসেপশনৰ দিনা পিন্ধিবলে আৰু এয়া দৰাৰ জোতাৰ দুযোৰ সব ৰেডি আৰু এটো আজি বিয়া আৰু এতিয়া আমি হৈছো ৰেডি সব আৰু মই আছো পুৰণা ঘৰত একচুয়ালি আৰু এফালে আমাৰ লাইলা মনু ও গুখানি মনু গুখানি ও না ও মো গাত উঠিছে ও ঘুই দিয়া পাক ঘুই দিয়া তেতিয়াহে চলিটো ধুনীয়া লাগিছে চাও ৰাতিকৈ কইনা আনিবলৈ বুলি উলালো আৰু এয়া দেখিছেনে ভাইটিহঁত আছে আৰু ভন্টিহঁতো আছে লগত আৰু লগতে মইও আছো আৰু এফালে আমাৰ সকলো ফ্যামিলি মেম্বাৰছৰ বহুতখিনি উলাইছিলে আৰু কইনাক আনিবলৈ আৰু দাদাৰ ফ্ৰেণ্ডছ খিনিও আছিলে সিহঁতো উলালে আৰু গুটেখিনি মিলি এনেকৈ এতিয়া গৈ আছো কইনা আনিবলৈ এয়া কইনা ঘৰ আহি পালোহি আৰু আমি এতিয়া খাই আছো কফি আৰু এফালে সবে এনেকৈ বহি আছে সানি চাই দিয়া চাই দে
তাৰপিছত ৰাতিপুৱা যেতিয়া হৈছিলে তেতিয়া আমি কইনাক আমাৰ ঘৰলৈ লৈ আহিছিলোঁ আৰু এয়া মই ভৰি ধুৱাবলৈ লৈছোঁ যিহেতুকে আমাৰ এইফালে দৰাৰ ভনীয়েকেও কইনাৰ ভৰি ধুৱায় আৰু এইফালে মই ভৰি ধুৱাইছোঁ আৰু তাৰপিছত সৰুকৈ কইনাই মোক কিবা এটা যাচিলে আৰু এয়া লৈছোঁ আৰু তাৰপিছত কইনাক ভিতৰলৈ আহিবলৈ দিয়া হ'ল আৰু তাৰপিছত ভিতৰত বাকী নিয়মখিনি কৰা হ'ল আৰু বমা এবাৰ ইয়ালৈ চাই দিয়া কেমেৰামেন হৈ আছো